আজি মথামগুৰি ব্লক আৰু শালবাৰী ব্লক কমিটি BPFৰ উদ্যোগত আজি যেটো জইনিং চেৰিমনিয়েল প্ৰগ্ৰাম ইয়াত মানে টোটেল BJP আৰু UPPL আৰু AIUDF আৰু কংগ্ৰেছ মিলাই পেলাই 1800 প্লাছ খুব ভাল পাইছোঁ মই আজি মিটিঙত যেটো জইনিং চেৰিমনিয়েল প্ৰগ্ৰাম সেইটো সাকসেসফুল বুলি আমি ক'ব পাৰে অততে নেক্সট যেটো আমাৰ 24ত MP নিৰ্বাচন হ'ব ইয়াত দেখা যায় ৰিজাল্টটো খুব পজিটিভ একদম ভাল মথামগুৰি আৰু শালবাৰী হিচাপে বহুত মানে ভাল বুলি আমি ক'ব পাৰি বেলেগ একো কথা নাই এনেকুৱা জইনিং চেৰিমনিয়েল প্ৰগ্ৰাম সব লগতে হৈ আছে হ'ব আৰু আমাৰ প্ৰত্যেকটা সেলৰ একবাৰ ডিস্ট্ৰিক্ট ওয়াইজত মানে গাৰ্জেন মিট হ'ব ইয়াতো আপোনালোকে দেখিবলৈ পাব যে যেনেকুৱা আমাৰ দলটো ভাল পাই পেলাই গাৰ্জেনসকলে আমাৰ লগত আহিছে এইটো আপোনালোকে দেখা পাব বাকী প্ৰত্যাহ্বানটো কাৰ লগত হ'ব প্ৰত্যাহ্বানটো কোন আছে ইয়াত প্ৰমোদ বড়োহে বেলেগ দল একো নাই আমাৰ UPPL লগত হ'ব আমাৰ চাহ বাগান অঞ্চল BPF দখল কৰিছে BPF নেতাই দখল কৰিছে বুলি প্ৰমোদ বড়োৱে কৈ আছে কোনটো চাহ বাগান অঞ্চল BPF লিডাৰ সকলে বোলে অবৈধভাৱে দখল কৰি ৰাখিছে এইবিলাক মই নাজানো কোন দখল কৰিছে কৰা নাই এইবিলাক প্ৰমোদ বড়োৱে যদি ইলেকশ্যন কৰিলে হ'ল না কিয় কৰা নাই কিয় কয় আজি প্ৰমোদ বড়োৰ কথা বিশ্বাস নকৰে আজি কোনো পাব্লিকে বিশ্বাস নকৰে কোনো গাৰ্জেনে বিশ্বাস নকৰে প্ৰমোদ বড়োৰ কথা ক'লে দেই ইয়াতো আমি BPF হিচাপে প্ৰটেষ্ট কৰিছোঁ উচ্ছেদ হ'ব নালাগে উচ্ছেদৰ এগেইনষ্টত আমি বহুতবাৰ ক'লোঁ আৰু উচ্ছেদ হোৱাৰ কোনো প্ৰশ্নই নাহে যিহেতু আমাৰ চুক্তিত লিখা আছে 2003 চনত 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে চবেই BTCৰ বাসিন্দা য'ত যেনেকৈ আছে এনেকেই থাকিব নাই আমাৰ দিনত এইবিলাক নাই আমাৰ দিনত আজি যিখন বিশাল আপোনালোকৰ BPF দলত যোগদান কৰিছে UPPL ভয় খাব নেকি আজি সমাগম চাই এনেকুৱা বহুতবাৰ হৈ আছে UPPLটো কেতিয়াবা পৰাই ভয় খাই আছে আজিওতো ক'তবা আমাৰ দলত জইনিং কৰিবলৈ অহা মানুহবিলাকক ৰাস্তাত ৰখাই দিছে বুলি আমি গম পাইছোঁ এইবিলাক ইহঁতৰ দায়িত্ব দেই কোকৰাঝাৰ লোকসভাত BPFে অকলে খেলিব কাৰো লগত মিত্ৰতা নহ'ব আৰু আমি জিকাটো পাই দৰং ওদালগুৰিতো আমি খেলিম তাতেও আমি ফাইনেল জিকাটো নাই হোৱা নাই কাৰো লগত হোৱা নাই নাই এনেকুৱা কেণ্ডিডেট ঠিক কৰা নাই কৰিম আমি সময় আহক দেই থেংক ইউ